गुमा ब्लक बीपीएफ दलनि खुंगा 3 बोसोरारि जथुम्माजों लोगोसे जयनिं हाबाफारि सा 500निबो बांसिन गुबुन गुबुन राजखान्थि हान्जानिफ्राय बीपीएफ दलोआव जयनिं जादों। गसाइगाव महकुमानि सिङाव थानाय 2 नं गुमा बियाबनि साकमा गामिनि गेवलां गेलेग्रा फोथाराव गुमा ब्लक बीपीएफनि मोनसे गिदिरथार जयनिं हाबाफारिजों लोगोसे गुमा ब्लक बीपीएफ राजखान्थि हान्जानि 3 बोसोरारि जथुम्माया जानानै थाङो। मख'नो गोनांदि बे जयनिं हाबाफारियाव गाहाय आलासि महरै बाहागो लायो बारग' बिटिसिनि गाहाय खुंगिरि हाग्रामा महिलारिजों लोगोसे एमसिएलए मृत्युंजय नार्जारी, एमसिएलए रहिन्द्र ब्रह्मजों लोगोसे गोबां बीपीएफ राजखान्थि हान्जानि दैदेनगिरि आरो गोबां बीपीएफ राजखान्थि हान्जाखौ मोजां मोनग्रा रोजा रोजा सुबुंफ्रा बे हाबाफारियाव बाहागो लाफैयो। बे हाबाफारियाव बाहागो लानानै हाग्रामा महिलारिया फैगौ बिसायख'थियाव बीपीएफ राजखान्थि दोलोआ हारसिङैनो रावजोंबो एलायन्स खालामालासिनो बिसायख'थि गेलेगोन आरो क'क्राझार जिल्लायाव मोन 12 बियाबनि गेजेराव गासै मोन 11 बियाबाव देरहागोना दिनैनो रोखा जानानै दंखायो आरो बीपीएफ दोलोआ सरकार दागोनाबो रोखासै होननानै फोरमायो। सिडली जितु उपनिर्वाचन हबले गई आछे बाय इलेक्शन जितु हबले गई आछे सिडली समष्टि 13 तारिख नवेम्बरत हब। ইয়াত আমি স্পষ্ট কৈছোঁ যোৱাকালিও আমাৰ বিপেফ দলে অকলে খেলিব, কোনো দলৰ লগত মিত্ৰতা নকৰি পেলাই আমি উপনিৰ্বাচনটো ইলেকশ্যন খেলিব আৰু যিটো আমাৰ হিচাপ প্ৰত্যেকটা সমষ্টি ৱাইজত আমি যিটো হিচাপ কৰিছোঁ আমি 80,000ৰ ওপৰত ভোট পাই আছে। আমাৰ ইয়াত বিটিচি সমষ্টি 5টা পৰিছে, চালাকাটি, কাজলগাঁও, নিচিমা, 14 নম্বৰ চিৰাং, 13 নম্বৰ চিৰাং। এই 5টা সমষ্টিৰ ভিতৰত অকল 14 নম্বৰ চিৰাঙৰহে আমাৰ এমচিএলএ নাই। এই 4জন এমচিএলএ থকা ক্ষেত্ৰত আমি এই উপনিৰ্বাচনত আমি কেনেকৈ হাৰিম? যোৱা এমপি ইলেকশ্যনৰ যিটো ৰিজাল্ট এই 5টা সমষ্টিত আমি জিকিছোঁ বাছ। বিটিচি নিৰ্বাচনত আহি আছে, খুব সম্ভৱ আমি এপ্ৰিল মাহতে হোৱাৰ সম্ভাৱনাটো বেছি দেখিবলৈ পাইছোঁ। আমি যেন বিপিএফ হিচাপে অকলে খেলিব বিটিচি নিৰ্বাচনত এপ্ৰিল মাহত যিটো হ'ব কাৰো লগত মিত্ৰতা নহয়। মুঠতে আমি আজিৰ দিনত 25টা তলত বিপিএফ দলে নাপায়, 25ৰ ওপৰত সবচে কম হ'লেও 25টা 25। আপোনালোকে চাওক গুমা সমষ্টিটো 100% আমি জিকি আছোঁ, জমদুৱাৰ সমষ্টি আমি জিকি আছোঁ, চৰাইবিল সমষ্টি আমি জিকি আছোঁ, এইবাৰ কচুগাঁৱত জিকিব। কোকৰাঝাৰত 12টা সমষ্টি আছে, কোকৰাঝাৰ ডিষ্ট্ৰিক্ট হিচাপে 12টাত আমি 11টা সমষ্টিত আমি জিকিম। 12টা সমষ্টিৰ ভিতৰত 11টা আমি জিকিমে, বাই চান্স একটা হাৰিব পাৰে চান্স আছে। সেইকাৰণে মই কাৰেক্ট কিমানটো হ'ল 11টা, 12টা সমষ্টিৰ ভিতৰত 11টা। এইবিলাক মই বুজি নাপায়, প্ৰমোদ বৰাই কি কয় নকয় এইবিলাক বুজি নাপায়। মুঠতে এইবাৰ বিপিএফ দলৰ অভিযানটো প্ৰমোদ বড়ো হাতাও বিটিচি বাচাও হ'ব। কিছুমান শব্দ মই বুজি নাপায়, আপোনালোকে যিটো সুধিছে মই বুজি পোৱা নাই, এইটো বুজিলে এনচাৰ দিলে হৈ গ'ল। সেইটো পশ্চিমবংগৰ পৰা পায় না কি পায় সেইটো আমাৰ পাৱাৰত নাই, আমি একো ক'ব নোৱাৰে। এতিয়া আমি ক'লেও এইবিলাক নচলিব। 5 মাহ ধৈৰ্য থাকক, 5-6 মাহ ইয়াৰ পিছত কি কৰিব লাগে আমি কৰিম।